প্ৰত্যেক বছৰে আমি এই বহাগ বিহুৰ শুভক্ষণত সকলোকে আমি মানে তামোলপুৰৰ যিখিনি দল সংগঠন আছে বা মানে কালচাৰৰ লগত জড়িত সকলোকে আমি নিমন্ত্ৰণ জনাওঁ আৰু প্ৰত্যেক বছৰে আমি এনেদৰে বিহু উদযাপন কৰোঁ। কিন্তু এইবাৰ যিহেতু ছাৰৰ ৰাজ্যসভাৰ হেৰি আছিল শপত গ্ৰহণ, সেইকাৰণে 1 তাৰিখে নোৱাৰিলোঁ আমি। আজি সেইকাৰণে অকণমান লেটকৈ হ'লেও যিহেতু আমি বছৰৰ পৰম্পৰা দৰে গতিকে এইবাৰো উদযাপন কৰিছোঁ আৰু সকলো সমগ্ৰ অসমবাসী BTR-ৰ লগতে অসমবাসীক মোৰ ফালৰ পৰা ৰঙালী বিহুত শুভেচ্ছা যাচিছোঁ। ইয়াত মানুহ আপোনালোকে দেখা পালে গমেই পাব, এই সকলোবিলাকক সুধিলে গম পাব উৎসাহটো কেনে। আৰু বিহু বুলি ক'লে সকলোৰে মন একেবাৰে আনন্দতে ভৰা না, আমি নাচি বাগি চবে ভাল পাওঁ। গতিকে সদায় দুখ চিন্তাত থাকে মানুহবিলাকে, এটা সময় থাকে সেই সময়টো সকলোৱে উদযাপন কৰিব লাগে, সেয়ে কামনা কৰোঁ। বহুত আছে, গন্তি কৰা নাই। যিমান আমাৰ মানে তামোলপুৰ অঞ্চলৰ আশে পাশে যিমান আছে কৃষ্টি দলবিলাক যিকোনো, এই অকল বড়ো বুলি নহয়, ৰাভা হওক, আমাৰ শৰণীয়া, মদাহী, ৰাভা, সকলো জাতি জনগোষ্ঠী যিমান আছে সকলোকে আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু চবে আহিছে।